পাছত এইবাৰ বায়ু 135 কিলোমিটাৰ বেগেৰে আহিছে বায়ু ফণী ঘূৰ্ণীবতাহৰ পাছত এইবাৰ আহিছে বায়ু 135 কিলোমিটাৰ বেগেৰে আহিছে এই সামুদ্ৰিক ধুমুহা বায়ু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে সতৰ্কতা আৰব সাগৰত সৃষ্টি হৈছে এই সামুদ্ৰিক ধুমুহা 13 জুনৰ পুৱা গুজৰাটত প্ৰৱেশ কৰিব বায়ুৱে ইতিমধ্যে ৰাজ্যখনত জাৰি কৰা হৈছে হাই এলাৰ্ট আৰব সাগৰৰ কাষৰীয় তিনিখন ৰাজ্যত জাৰি কৰা হৈছে সতৰ্কতা কেৰালা লক্ষদ্বীপ আৰু আৰব সাগৰৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত জাৰি কৰা হৈছে বিশেষ সতৰ্কতা ইতিমধ্যে সকলো বিভাগকে সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে গৃহ বিভাগে গৃহমন্ত্ৰী অমিত শাহু মিলিত হৈছে উচ্চস্তৰীয় বৈঠকত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সষ্টম থাকিবলৈ সকলোকে নিৰ্দেশ দিছে গৃহ বিভাগে ব্যুৰো ৰিপৰ্ট টাইম 8